গাইজ গুড ইভিনিং কি খবৰ আপোনালোকৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া পিছবেলাৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া আমি যাই আছোঁ মানিমুনি উঠাবলৈ ৰ'দটো মুখৰ আগতে পৰি আছে দেখিছেনে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক তেনেহ'লে বলক আমি মানিমুনি উঠাওঁ আপোনালোকেও অলপ চাই ল'ব এই দেখিছেনে গাইজ এই বৰ মানিমুনি হয় এইবোৰ এতিয়া মই এনেকৈ তুলি ল'ম আমাৰ ইয়াত এই সৰু মানিমুনি ইমান পোৱা নাযায় এই বৰ মানিমুনিকে খোৱা যায় আৰু বহুত আছে দেখিছেনে এইফালে 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 এনেকৈ বহুতেই আছে মই মানিমুনিখিনি তুলি লওঁ ভিডিঅ'টো চাই থাকক আপোনালোকে দেখিছেনে কি ডাঙৰ ডাঙৰ মানিমুনি এনেকৈ বহুত উঠাই ভাল লাগে আৰু আমাৰ ল'ৰা দুইটা কি উৎপাত কৰিছে মই আপোনালোকক বেক কেমেৰা কৰি মই দেখাই আছোঁ ৰ'বকচোন সিহঁতক মানে এনেকৈ বাহিৰত লৈ আনিলে ইমান ভাল পায় মানে কি ক'ব আৰু এই দেখিছেনে এই দুইটাই কি খেলি আছে মানে ইমানেই ভাল পাইছে আৰু সিহঁতে মানে মুনু এবাৰ টাটা দি দিয়া টাটা দি দিয়া একবাৰ টাটা দি দিয়া পৰিবা কি ভাল পাইছে এনেকৈ বাহিৰত লৈ আনিলে সিহঁত তো মানে ইমানেই ভাল পায় দেখিছেনে আপোনালোকে ভিডিঅ'টো চাই থাকক মই আৰু মানিমুনি কেইডাল উঠাই লওঁ এইফালে দেখিছেনে এই মানিমুনি দেখিছে কিমান ধুনীয়া কৰি কিমান ডাঙৰ কৰি উঠি গৈছে ট্ৰেইন আহিছে দেখিছেনে এনেকৈ উঠাই বহুতেই ভাল পাওঁ মই সেই উঠাইছোঁ এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক মই উঠাই লওঁ মোৰ টাপৰ বিলাহীখিনি মোৰ চাওকচোন কি ধুনীয়া কৰি লাগিছে দেখিছেনে প্ৰথমতে একবাৰ লাগিলে সেইখিনি খালোঁ আৰু এই পিছত লগাখিনি এইখিনিও বহুত ধুনীয়া কৰি ডাঙৰ হৈ গৈছে দেখিছেনে ইমান ভাল লাগিছে চাই এনেকৈ এইফালে লাগিছে আগতো বহুতখিনিয়ে লাগিছে এতিয়া পিছতো বহুতখিনিয়ে লাগিছে আৰু লাগিব কি নাই সেইটো গম নাপাওঁ কিজানি নালাগে আৰু গছখিনি শুকাই গৈছে এতিয়া আৰু মই ক'ত লগাইছিলোঁ দেখিছেনে ইয়াত বেয়া ফিল্টাৰ এটাতে গোবৰ মাটি দি মই এনেকৈ লগাইছিলোঁ তথাপি কি ধুনীয়া কৰি গুটি লাগিছে দেখিছেনে বহুতেই ভাল লাগে এনেকৈ মই আৰু আপোনালোকৰ লগত মই পিছদিনা মই লগ পাইছোঁ কালি মানিমুনি তুলি আহি আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁৱে সেয়া আৰু আজি লগ পালোঁ এতিয়া 11টা বজাত লগ পালোঁ আপোনালোকৰ লগত এতিয়া মই ভাত বনাম বুলি ভাবিছোঁ মই কি বনাম তাকে অলপ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক তেনেহ'লে বলকচোন সেইফালে মানিমুনি দেখিছেনে আজি মই মানিমুনি আৰু শিঙি মাছ মই বনাম বুলি ভাবিছোঁ সেই মানিমুনিখিনি বাছি ল'লোঁ এই মাছখিনি বাচাই নাই মাছখিনি মই এনেকৈ ৰাখি দিছোঁ শিঙি মাছ হয় এইখিনি এতিয়া মই বাছি লৈ আৰু এইখিনিও মই মানিমুনিখিনিও মই বটি মাছখিনি বাছি লৈ আপোনালোকৰ লগত লগ পাই আছোঁ মই এইফালে মাছখিনি মই বাছি ল'লোঁ দেখিছেনে আৰু ইয়াত আছে মানিমুনি ভেদাইলতা নৰসিংহ পাত এনেকৈ মই মিক্সিতে মই বটি লৈছোঁ এনেকৈ পিচি লৈছোঁ আৰু এইফালে আছে বইল কৰি ৰখা আলু এই কেৰাহীখনো মই বহাই দিছোঁ এইফালে মোৰ তেল গৰম হৈ গৈছেগৈ ইয়াতে মই মাছখিনি অলপ ভাজি লওঁ
গোটেই মাছখিনি মই এনেকৈ মই ভাজি ল'ম। বেছি কড়া কৰি নাভাজোঁ, তুমি মাছখিনি ভাজি লওঁ। মোৰ মাছখিনি মোৰ ভাজা হৈ গৈছেগৈ, এইখিনি এতিয়া উঠাই লওঁ। এই মাছ ভজা তেলতে মই পিঁয়াজ, শুকান জ্বলা, তেজপাত আৰু গোটা জিৰা দি মই এনেকৈ মই ভাজি লৈছোঁ। এইখিনি এনেকৈ এতিয়া এইখিনি ভাল কৰি মই ভাজি ল'ম। এইখিনি মই ভাজা হৈ গৈছে, এতিয়া আলুখিনি দি দিছোঁ। আলুখিনি দি মই এতিয়া ধুনীয়া কৰি মই এইখিনি মই ভাজি ল'ম। আলুখিনি হালধি আৰু নিমখ দি মই এনেকৈ মই ভাজি লৈছিলোঁ, মই সেইটো দেখাব নোৱাৰিলোঁ। এইখিনি এতিয়া মই ধুনীয়া কৰি এনেকৈ মই ভাজি ল'ম। মই হৈ গৈছে গৈ আলুখিনি মই ভাজা। ইয়াতে মানিমুনি, ভেদাইলতা, ইয়াতে শুকান জ্বলা 3টামান দিছোঁ, নহৰু, আদা ইয়াতে মানে এই মিক্সিত মানে পিছোঁতে মানে দি দিছিলোঁ। এইখিনি এতিয়া দি দিম। এইখিনি দি ধুনীয়া কৰি লৰাই ল'ম। এই জিৰা 1 চামুচ দি দিম ইয়াতে। এই জিৰাখিনি আৰু এইখিনি মই ধুনীয়া কৰি চব্জিখিনি মই মিলাই ল'ম। হৈ গৈছে দেখিছেনে এইখিনি। ইয়াতে মই পানী দি দিম। আৰু অলপ পানী দি দিম। উতলি গৈছে দেখিছেনে। ইয়াতে ভাজি থোৱা মাছখিনি মই দি দিম। এতিয়া মই ধুনীয়া কৰি লৰাই ল'ম এইখিনি। এইখিনি আৰু 5 মিনিট টাইম মই এনেকৈ উতলিব ৰাখি দিম। এইখিনি হৈ গৈছে দেখিছেনে, ধুনীয়া কৰি উতলি গ'ল, হৈ গ'ল, হৈ গ'ল। এতিয়া এইখিনি নমাই দেখাই আছোঁ আপোনালোকক। এই মোৰ হৈ গ'ল দেখিছেনে, নমাই ল'লোঁ। অলপ জোল কৰিয়ে বনাইছোঁ। জোল কৰি বনালে অলপ ল'ৰা ছোৱালীকেইটা খাই ভাল পায়, সেইটো কাৰণে মই এনেকৈ জোল কৰিয়ে বনাইছোঁ। মোৰ ভাত তৰকাৰী মোৰ বনাই হৈ গ'ল। এতিয়া ল'ৰা ছোৱালীকেইটা গা পা ধুৱাই মই এতিয়া সিহঁতক মই ভাত খুৱাব লাগিব। ভাবিছোঁ আৰু আজি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আৰু ইয়াতে এণ্ড কৰি দিওঁ। আৰু যদি আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, লাইক এটা কৰি দিব, কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যোনে যোনে মোৰ ভিডিঅ'বোৰ নতুন চাইছে, প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। তেনেহ'লে আজিলৈ ইমানতে। নেক্সট এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ। টাটা।